দিবা কিন্তু দে দিবা কিন্তু চিঞৰ দিম নিশ্চয় দিম গধূলিয়ে দিম তুমি কোৱা দিয়া আয়ুবৰ ঘৰত 7জন ল'ৰা যে গৈছো সি যোন 7জন ল'ৰা কথা কৈছে সেই 7জন ল'ৰা গৈছো সি মোক কোৱা নাই তো কথাটো নিকো হতৰ গ্ৰুপে পইচা উঠাইছে বুলি কৈছে আৰু নিকো চিৰাজতে পইচা খোৱা ধান্দা বুলি কৈছে তোমালোকে ভাল কাম কৰিছা পইচা উঠাইছা ভাল কাম তোমালোকৰ গাত কিমান লাগিছিল তুমি কোৱা নাই মই তোমাক কোৱা নাই যে তুমি মোক কৈছা তোমাৰ নেক্সট লেভেল গ্ৰুপত এটো কথা চলিছে তাৰ ওপৰত তুমি কি কবা হেতু মোক কোৱা সমীৰণে যে কৈছে সমীৰণে যিখিনি কথা কৈছে আয়ুবে যিখিনি কথা কৈছে এটা 5জনৰ গ্ৰুপ হয় এটা 5জনৰ গ্ৰুপ হয় তাৰে যদি কোনোবা এটা বেলেগক দিয়ে শুনা ভাই তুমি তোমাৰ বন্ধুৰ মাজত শুনা তুমি এইখিনি কথা ক'লা তুমি এইখিনি কথা আগতে ক'লা মই শুনিলো মোৰ কথা শুনা এতিয়া তোমাৰ পাৰ্সোনাল গ্ৰুপত তুমি তোমাৰ হোৱাটছএপত তোমাৰ ফেসবুকৰ গ্ৰুপত তুমি যি কথা পাতা মোৰ একো ক'বলগীয়া নাই একো মোৰ চাবলগীয়া নাই ঠিক আছে তোমাৰ গ্ৰুপ হয় তোমাৰ হোৱাটছএপ হয় তোমাৰ মোবাইল হয় তুমি যি কৰা তাতে মোৰ 1% মোৰ অধিকাৰ নাই বা মোৰ ক'বলগীয়া একো দৰকাৰ নাই মই বিলাক বস্তু চাব নাযাওঁ কিন্তু তাতে মেইন কথা মই কৈ আছো আমি যোনটো ডোনেশন লৈ আছিলো ডোনেশনৰ পইচা খাম বুলি কিয় ক'লা এইটো তুমি কি হিচাপে তুমি কথা ক'ব পাৰি এইটো গ্ৰুপত খাম বুলি কোনে কৈছে সমীৰণে কৈছে Hey guys, hi hello নমস্কাৰ আপোনাক কি পঢ়াই ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু এইটো মানে এটা কাৰণত এই ভিডিওটো বনাবলৈ আহিলো আৰু আপোনালোকে যোনে যোনে ভিডিওটো চাই আছে এটা কথা একদিন মানে গম পাই আছে মানে লক্ষ্য কৰি আছে যে একদিন মানে অলপ টিম নেক্সট লেভেল মানে বিকাশ চেত্ৰী আই লভ ট্ৰেভেল এণ্ড ফুড পাপু কলিতা কংকন তালুকদাৰ মানে গোটেই টিম নেক্সট লেভেলত অলপ কিবা ধৰণৰ কাজিয়া সৃষ্টি হৈ আছে তো সেইটো কাৰণে ভাবিলো মানে কি হয় কথাটো এনেকুৱা ধৰণৰ ময়ো টিম নেক্সট লেভেলক ছাপোৰ্ট কৰোঁ মানে ভাল পাওঁ কংকন দাক ভাল পাওঁ মানে সকলো ইউটিউবাৰকে ভাল পাওঁ কাৰণ কিবা এটা শিকিবলৈ পাইছোঁ তেওঁলোকৰ পৰা তো সেইটো কাৰণে ভাল পাইছোঁ এইটো কাৰণে যে কিবা এটা শিকিব পাৰিছোঁ ইনস্পায়াৰ্ড হৈছোঁ যে বস্তুটো কেনেকৈ কৰে বা ব্লগিংটো কেনেকৈ কৰে তো সেইটো কাৰণে বহুতখিনি শিকিব পাইছোঁ আৰু তেওঁলোকক ভাল পাওঁ তো সেইটো কাৰণে তেওঁলোকৰ মাজত মানে এনেকুৱা এটা কথা হৈ আছে বৰ্তমান মানে চবৰে মাজত এটা কণ্ট্ৰভাৰ্চি চলি আছে মানে কোনফালে কম সেইটো বিষয়ে মানে ভাবি পোৱা নাই মই মানে চবৰ ফালেকে কোৱা সেইটো বুলি মই কোৱা নাই যাতে কাজিয়াখন হ'ল এইটো কাৰণে আপোনালোকে যোনে যোনে চাইছে ভিডিঅ'টো গম পাইছে মানে কাজিয়াখন হৈছে হয় কিন্তু ইয়াতে এতিয়া যাতে সব মিলি যাব লাগে সেইটো বিচাৰিছোঁ আৰু যোনে যোনে এটা কথা ক'বলৈ আহিম কাজিয়াখন যি হৈছিলে তো কাজিয়াখন এতিয়া মুঠতে সমাপ্ত হ'ব লাগে কাৰণ বেছি ডাঙৰ এটা পৰ্যায়লৈ গৈ আছে তো মই ইয়াত ক'বলৈ অহা নাই যে কাজিয়া মই নিকো দাৰ ফালে ছাপোৰ্ট কৰিছোঁ কংকন দাৰ ফালে ছাপোৰ্ট কৰিছোঁ সেইটো বুলি নহয় বিকাশ দাক ভাল পাওঁ বিকাশ দাৰ কাৰণে ছাপোৰ্ট কৰিছোঁ সেইটো বুলি নহয় মানে এটা কথা ক'বলৈ আহিছোঁ যে যিখন কাজিয়া হ'ল সেই কাজিয়াখন ইয়াতে যাতে সমাপ্ত হওক আৰু কিছুমান মানে কথা হ'ল যে বিকাশ দাহঁতে বস্তুখিনি যিখিনি মানুহক দুখীয়া মানুহক সহায় কৰিছিলে সেই কামটো ভাল কৰিছিলে আৰু তাকে দেখি পেলাই কৈছে যে আমাক দেখি পেলাই চিৰাজ দাহঁতে নিকো দাহঁতে কৰিছে এই কামটো আৰু পইচাটো এনেকুৱা এটা কথা ক'লে যে পইচা সিহঁতি তুলি পেলাই পইচা মাৰিব ধান্দা কৰিব কণ্টেণ্ট ল'ব এনেকুৱা কথা ক'ব নালাগে কাৰণ কেলে সবেই নিজে নিজে জানেই যোনে যোনে ইউটিউবত ভিডিঅ' বনায় এটা মানুহক সহায় কৰিবলৈ কিমান এটা মানে ভাল লাগে বা কিমানখিনি মানে মনত কিবা এটা হ'লেও ভাল লাগে যে মানুহক কিবা এটা সহায় কৰিলোঁ এইটো পইচা দি ইউটিউবৰ পইচা হওক বা যিয়ে হওক কিন্তু সেই মুহূৰ্ততে মানে সমীৰণ দা আয়ুব দা এনেকৈ দুজন মানে কৈছে মানে অলপ বেলেগ ধৰণৰ কথা কৈছে যে তেওঁলোকে পইচা খাব মাৰি দিব এনেকুৱা কথা ক'ব নালাগে কাৰণ কেলে মই এইটো ডাইৰেক্ট কথা ক'ম ভাল পাওক বা বেয়া পাওক মই ডাইৰেক্ট কথা কৈছোঁ এইটো বেয়া কথা কৈছে কাৰণ কেলে লোকৰ কথাটো তেনেকৈ ক'ব নালাগে আৰু সেইটো এটা 1 নম্বৰ পইণ্ট আৰু 2 নম্বৰতে হৈছে যোনটো বস্তু শ্বেয়াৰ কৰিছিলে সেই হোৱাটছএপৰ যোনটো মানে এটা যোনখিনি কথা পাতিছিলে টিম নেক্সট লেভেলত সেইখিনি মানে আকৌ আহি পেলাই বেলেগ এজনক দি দিছে আৰু যোনে দিছে সেইটো বেয়া কাম কৰিছে কাৰণ দুটা বেয়া কামেই হৈছে এটা হৈছে লোকৰ ফালে মানে বেয়াকৈ ক'ব নালাগিছিলে সমীৰণ দা আয়ুব দা সিহঁতে বিকাশ দাই তেনেকৈ কোৱা নাই একো বিকাশ দাই কৈছে 1000 টকা তুলি দিলে হৈ গ'ল কিন্তু আয়ুব দা আৰু সমীৰণ দাই অকণমান বিশেষকৈ বেলেগকৈ ধৰণে ক'লে তো সেইটো কাৰণে মই ইয়াক ক'ম যে এইটো আপোনালোকে ভুল কৰিছে আৰু একো বেছি তেনেকৈ ক'বলৈ নাযাওঁ আৰু যোনে যোনে এইবোৰ মানে হৈ আছে তো ইয়াতে সমাপ্ত হওক আৰু টিম নেক্সট লেভেল ভাল হৈ যাওক মানে আগৰ যেনেকৈ আছিলে তেনেকৈ থাকক আৰু কংকন দা তোমাকো কৈছোঁ আগবাঢ়ি যোৱা 100K চোন আৰু সেইটো কাৰণে ভিডিঅ'টো বনালোঁ যাতে আকৌ আগৰ যাতে মিলি যায় ভাল হওক সেইটো কাৰণে জয় হো টিম নেক্সট লেভেল জয় হো